বন্ধুসকল গুড ইভিনিং, ওয়েলকাম টু মাই ইউটিউব চেনেল খৰগে ব্লগাৰ। আজি ভিডিঅ'টো অলপ বেলেগ টাইপৰ হ'ব। তো মই মানে এটা বস্তু অৰ্ডাৰ কৰিছিলোঁ আৰু সেই বস্তুখন মানে ইউটিউব খুলিলে সেইটো বস্তু লাগে, প্ৰয়োজন হয়। তো সেইটো বস্তু মই অৰ্ডাৰ দিছোঁ। তো আপোনালোকে থাম্বনেইল চাই নিশ্চয় গম পাইছে মই কি অৰ্ডাৰ দিছোঁ। আনবক্সিং কৰি দেখুৱাম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণভাৱে চাই থাকিব। তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এতিয়া মই মানে এই তাতে যাব লাগিব, আমাৰ ফেক্টৰীত যাব লাগিব। তো বস্তুটো তাতে আহি পাইছে। তো মই আৰু এতিয়া বিশ্ব গৈ আছোঁ। তো আপোনালোকে চাই থাকক। আজিৰ ভিডিঅ'টো হ'ব আনবক্সিং। আমাৰ তাতে বৰষুণ আহি আছে, জাষ্ট ওলালোঁ ৰুমৰ পৰা আৰু ওপৰৰ পৰা পানী পৰি আছে। পানী দিব, তামাম পানী পৰিব আজি। এয়া বিশ্ব আৰু মই গৈ আছোঁ। হেল্ল'। আজিৰ ভিডিঅ'টো ইমান লং নহয়, তো আপোনালোকে নিশ্চিন্তভাৱে চাব পাৰিব। তো আমি আহি পালোঁ ইয়াত। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণভাৱে চাই থাকক প্লিজ। আৰু পাৰিলে মোৰ চেনেলটোত নতুন হ'লে আপোনালোকে ছাবস্ক্ৰাইব এণ্ড বেল আইকন ক্লিক কৰি দিব প্লিজ। তো আহি পালোঁ ফেক্টৰীত। তো চাব আপোনালোকে, এইটো হ'ল বস্তুটো। সেই মা কেছে আবা বাদ মে আনবক্সিং কৰি ওকে। ঠিক আছে, মই ৰুমত যে আনবক্সিং কৰিম। তো ইয়াতে বস্তুটো লৈ আহিছোঁ। সৰু, বেছি ডাঙৰ বস্তুটো নহয়, এইটো প্ৰয়োজনীয় হয় বস্তুটো। তো ৰুমত যে আনবক্সিং কৰিম, তো আপোনালোকে চাই থাকক। তো বন্ধুসকল ওলালোঁ, বহুত পানীৰ কাৰণে বহুত টাইম ৰখিলোঁ। তো সেইকাৰণে অলপ ৰখিব লগা হ'ল। তো এতিয়া গৈ আছোঁ ৰুমত, আৰু ৰুমত যাই আপোনালোকক আনবক্সিং কৰি দেখুৱাম। তো আহি পালোঁ আমাৰ ৰুম। আমাৰ ৰুম মনাৰে ঝাৰু দি আছে। আমাৰ ৰুম পানীয়ে পানী, বানপানী। বললো আৰে মোৰ লগত আপোনালোকে উঠক না। এই আহিয়ে পালোঁ। অ'কে, অলপ টাইম ৱেইটিং কৰা, মই আনবক্সিং কৰি দেখুৱাই আছোঁ আপোনালোকক। চাবিটো ক'ত? অ'কে, ব্লগ আনবক্সিং কৰোঁ। তো ব্লগ আনবক্সিং কৰোঁ। তো আপোনালোকে চাওক, আনবক্সিং কৰি আছোঁ। এইটো মানে এনেকুৱা সাৰি পেলাম। বস্তুটো হ'ল এইটো হ'ল বস্তু। ইমান ডাঙৰ নহয়, সৰু হয়। বস্তুটো আপোনালোকক দেখুৱাই আছোঁ। বস্তুটো হ'ল এইটো, ইমান ডাঙৰ বস্তু নহয়। বস্তুটো হ'ল এইটো বস্তু বহুত প্ৰয়োজনীয় হয়। উঠা খাবলৈ সুবিধা হয় মানে এইটো ল'লে। তো আপোনালোকে দেখিলে, এবাৰ আপোনালোকক ভইচ কোৱালিটিটো অলপ দেখাই আছোঁ।
তো চাওকচোন ভইচ কোৱালিটিটো কেনে হৈছে আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাব। তো হেল্ল', ৱেলকাম টু মাই ইউটিউব চেনেল খৰ্গে ব্লগাৰ। তো ভইচ কোৱালিটিটো কেনেকুৱা হয় আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব। তো আজিৰ ভিডিঅ'টো ইমানলৈকে। তো ধন্যবাদ সকলোকে ভিডিঅ'টো চোৱাৰ বাবে। তো আৰু পাৰিলে আপোনালোকে যদি মোৰ চেনেলত আপোনালোকে নতুন আহিছে তেতিয়াহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে বেল আইকনটো ক্লিক কৰি দিব। তো ধন্যবাদ।